নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো লগতে দীপাৱলীৰ বহুত শুভকামনা জনাইছো আজি মই আপোনালোকলৈ একেবাৰে সহজ ৰেচিপি এটা লৈ আহিছো চাউলৰ গুড়িৰ পৰা বনোৱা লাৰু এটা বলকচোন মই কেনেকৈ বনালো দেখুৱা প্ৰথমে মই গেছটো জ্বলাই কেৰাহীখন গৰম হ'ব দি একেবাৰে গেছটো লো কৰি এতিয়া ইয়াত মই ডাঙৰ কাপেৰে 1.5 কাপ চাউলৰ গুড়ি দি দিছো এতিয়া এইখিনি 10 মিনিট মান সময় ভাজি লৈছো চাউলৰ গুড়িখিনি ৰঙচুৱা হ'ব দিব নালাগে এইখিনি ভজা হোৱাৰ পিছতে ইয়াত মই 2 চামুচ গৰু ঘি দি দিছো এতিয়া মই 5 মিনিট মান সময় আকৌ ভাজি লৈছো এতিয়া মই ইয়াত जितु कापेरे चाउलर गुड़ी दिसिलो हे कापटोरे आधा काप मिक्सित गुड़ी करा चेनी दी दिसु एटा एखिनिও 5 मिनिट मान समय भाजी लैसु एटा यात মই नारिकल रुकी लोआ 3 চামুচ দি দিसु শুকান নাৰিকলৰ গুড়িও দিব পাৰি এটা এইখিনিও অলপ সময় ভাজি লৈছো গেছৰ ফ্লেমটো একেবাৰে লো কৰা আছে এইখিনি ভালদৰে ভাজি হোৱাৰ পিছতে ইয়াত মই এতিয়া গাখীৰৰ হৰ 1 চামুচ দি দিছো আধা লিটাৰ গাখীৰ মই ভালদৰে উতলাই আধা কৰি লৈ তাৰ ওপৰত যিখিনি চামনি বহে সেইখিনি দি দিছো খাবলৈ খুবেই সোৱাদ হয় এতিয়া ইয়াত মই 1 চামুচ ইলাচি গুড়ি দি দিছো আৰু দিছো কাজু আৰু এলমন্ড সৰু সৰুকৈ কাটি দিছো যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰি মই এই দুটাই দিছো আৰু এইখিনিও অলপ সময় ভাজি লৈছো এটা গেছটো অফ কৰি মই 10 মিনিট সময় ঢাকি থৈছিলো এটা গৰম হৈ থাকোতে মই ইয়াত অলপ গাখীৰ উতলাই লৈ 5 চামুচ মান দি দিছো আৰু ভালদৰে এটা মিক্স কৰি লৈ লাৰুগিটা বনাম এটা লাৰুগিটা বনাই লৈছো মই অলপ সৰুকে বনাইছো নিজৰ পছন্দ অনুসৰি সাইজটো কৰি ললে হল এইকেইটা মোৰ বনোৱা হৈ গল বাকি গুড়িখিনি অলপ শুকাই গৈছে এতিয়া মই গেছটো জ্বলাই কেৰাহীখন একেবাৰে সিমত দি কেইচামুচ মান গাখীৰ দি দিছো আৰু অলপ সময় লৰাই গুটিকিটা লাৰু বনাই ললো খাবলৈ খুবেই টেষ্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যদি এনেকৈ খোৱা নাই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল